চুলি কিয় কাটিব যাম কাৰণ কাইলৈ আমাৰ আছে শ্বুট তো ভাস্কৰ দাস বনিব লাগিব ভাস্কৰ দাস আজি আমাৰ নিচিনা মানুহৰ কাৰণে যিবিলাকে ৰুমত থাকে সিহঁতৰ কাৰণে যে চাফা কৰা দে লগ পাম বাই বাই কিবা জ্বলি আছে নেকি ঠিক ঠাক নাই জ্বলা ন গুড মৰ্ণিং ৰাইজ আজি যিহেতু ছানডে আৰু আজি ফাণ্ডে নহয় আজি আমাৰ নিচিনা মানুহৰ কাৰণে যিবিলাকে ৰুমত থাকে সিহঁতৰ কাৰণে যে চাফা কৰা দে আৰু মোৰ ৰুমটো বাৰু অলৰেডি চাফাই হৈ আছে তেওঁ অলপ সাৰিব কৰিব লাগিব আজি হলটো মুচিব লাগিব বাথৰুম চাফা কৰিব লাগিব আৰু আজি পাকঘৰৰ ডিউটি মোৰ কাৰণ ইয়াত 3 নম্বৰ ৰুলৰ মতে 5 নম্বৰ ৰুলৰ মতে ছানডে ৰুম মিন্স হল চাফা টয়লেট এণ্ড কিটচেন চাফা কৰা হ'ব আৰু আজি মোৰ ভাগত পৰিছে কিটচেন যিটোত মই এক্সপাৰ্ট চাফা কৰি দিম আজি তো চাফা কৰোঁ আহক চানু আহিছে চানু তোৰ ভাগত আজি কি পৰিছে বজাৰটো কৰিলি চানুৰ ভাগত আজি হল চাফা কৰা কৰিব লাগিব এইটো যে টয়লেট চাফা কৰিব সি বৰ্তমানটো ৰুম চাফা কৰি আছে এডাল দিম দেই ধুনীয়াকৈ গাইস মোৰ পাল চাফা কৰাৰ ফাষ্ট ফৰৱাৰ্ড কৰি দিম আজি একদম ক'ৰ পৰা ষ্টাৰ্ট কৰোঁ মই ভাবি পোৱা নাই বহুত লেতেৰা কৰে পাকঘৰটো মই একো নাই যাবে ক'ৰ পৰা ষ্টাৰ্ট কৰিম ভাবি পোৱা নাই কি হ'ল লাগে নেকি দে ৰখি দেখিব কি ফ্রেম রে কি ফ্রেম লো সানু এ পাঁচশ চাক মুচিব হলে এইখন ইউজ কৰিবি আৰু বস্তু থৈ হলে এইখন মই চুলাটো কাটি দিলো মোৰ কোলা চুলা এটা আছে কাটি দিলো নিপিনো মানে এইখন কি ধোৱা এখন নহয় এইখন চাফা ন ও গৰম পানী দি গেলা গেছটো এনে চাফা কৰিব পাম আৰু একদম দেৰি ন আৰু গৰম পানী দি কম যাব আজি পিছে মোৰ ঢেৰ কাম আছে আজি কাইলৈ পৰা আমাৰ যিহেতু ৱাটছ আউটষ্টেডৰ শ্বুট আছে কাইলৈ পৰা আমাৰ এখন মানে নতুন চিৰিজ আহিব তো সেইখনৰ শ্বুটিঙো আছে কাইলৈ পৰা তো চুলি কাটিব যাব লাগিব এইখিনি বাৰু পিছত দেখা দেখিম আজি ৰাতিপুৱা প্ৰথম কামটো আপোনালোকক দেখা লৈছোঁ আজি মই ডেইলি ব্লগ কৰিছোঁ ডেইলি ব্লগ বুলি কৈছে সেইটো এনেকে লগাই গ'লে বহুত টাইম হৈ যাব তো মই সেইকাৰণে কি কৰিলোঁ টাইম লেপছ কৰি দিওঁ গাইছ আধা পুৰা কাম হৈ গৈছে পুৰা পাকঘৰটো আধা চাফা হৈ গ'ল গেছ পুৰা চিকচিকীয়া টাইলছ পুৰা চিকচিকীয়া পুৰা খালি মোৰ দুটা বাচন ধুব আছে আৰু এই ফ্ল'ৰটো চাফা কৰি দিব আছে তাৰপিছত কাম চেছ আমাৰ এই ৰুলখন ফ'ল' কৰা হৈছে ৰুল এণ্ড ৰেগুলেশ্যন হলি মলি গাইছ মোৰ কেমেৰাটো এইখিনিত লাগিলে কিবা লেতেৰা আহি আছে চাফা কৰি লওঁ তো গাইছ মোৰ এইটো কি বুলি কয় কামটো কমপ্লিট হৈ গ'ল চানুৱে কৰি আছে চানুক দেখাওঁ ৰ'ব গান বাজি আছে কিন্তু হা ইয়াৰো কৰি আছে কাম চবেই কৰি আছে কাম আৰু মই এতিয়া মোৰ ৰুমটো চাফা কৰোঁ
Full safa, guys. Full safa. Clean. अरे मुसी थोड़ा देखा ना नहीं किधर तो full safa, guys. Full safa. Guys, আজি আমাৰ সাফা টুপা হৈ গ'ল আৰু এতিয়া মই বনাই আছো কণী আজি বনিব আমাৰ কণী হেৰি এটো কি বুলি কয় কণী দম আলু দম নহয় আজি কণী দম বনিব পুৰা সাফাই হৰিয়ালি তো আজি মানে সানডে আমাৰ বেচেলাৰ্স বিলাকৰ কাৰণে বহুতে ভাবে সানডে তেহেঁতে দেৰিকে উঠে একো কাম বন নকৰে আচলতে সানডেটো আমাৰ কাৰণে এটা বেছি কামৰ দিনহে হয় আচলতে গম পাইছে Sunday, come day, not fun day. Come day. It's almost হৈ গৈছে কণী গিটা এৰ আছে আৰু তাৰ পিছত দিবলে আছে ঘৰৰ টেষ্টটো আহি গৈছে মোৰ হাতত ওয়াও মই মানে খানা বনাই আজিকালি খুব ভাল পাওঁ খুবেই ভাল পাওঁ তো কেক বেছ ভাল লাগে আৰু ইয়াৰ পিছত 4:30 মান বজাত আহিব সুনাল মুক্তি কৰিব তখন আমি মানে চুলি কাটিব চুলি কিয় কাটিব যাম কাৰণ কাইলে আমাৰ আছে শুট তো ভাস্কৰ দাস বনিব লাগিব ভাস্কৰ দাস আৰু কাইলে পৰা শুটৰ বাৰু গোটেই হেৰি মই দেখাই থাকিম তো পানীখন দি ল'ব হেল্ল' গাইজ তো আহি পাওঁতে ৰাতি হৈ গ'ল লগতে মই আহিলোঁ যেতিয়া বৰষুণো আহি গ'ল আৰু মই আহিম য'ত বৰষুণ আহিব এনেকুৱা হ'বই নোৱাৰে তো আমি এতিয়া গৈ আছোঁ চুলি কাটিবলৈ কুণাল আমাৰ অলৱেজ ড্ৰাইভাৰ আমাৰ বিকাশ আছে বিকাশ বিজি আছে দেৱাশিষ দা আছে আমাৰ এই স্ক্ৰীন টেষ্ট কৰিবলৈ আৰু চুন্দি আছে এনেই শ্বুট চলি আছে শ্বুটৰ কাৰণে কাটি দিওঁ ব্লগিং গাইজ দেখিব ঠিকে আছে নে এতিয়ালৈকে হোৱা নাই 20% মান হৈছে আৰু আছে অলপ আৰু এইটো চাইডে কোণালে কাটি আছে কোণালে ভাস্কৰ দাস ৰেডি ফাইনেল লুক কাইলৈ খেল আছে বিভাণ্ডৰ খালি খেল নাই খালি চিন আছে কাইলৈ ডাঙৰ চিন আছে চুন্দি পঢ়ি আছে বেচেৰিয়ে দেখ কাইলৈ লগ পাম চবকে আৰু সবকে বেষ্ট অফ লাক কাইলৈ কাৰণে বিকাশৰ কাৰণে কাইলৈ লগ পাম বাই বাই কিবা জ্বলি আছে নেকি ঠিক ঠাক নাই জ্বলা ন তো গাইজ ব্লগটো আজি ইয়াতে সমাপ্ত কৰিলোঁ কাইলৈ লগ পাম কাইলৈ পৰা এটা নতুন চিৰিজ বাই বাই লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব